নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আপোনালোকৰ কাৰণে এটি ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল, ভাল খবৰটো জনাৰ আগতে ভিডিঅ'টি শেষলৈ চাব আৰু ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, অসম পুলিচৰ নিউ ভেকেঞ্চি পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব। হয় বন্ধুসকল, ইতিমধ্যে CM ছাৰে ঘোষণা কৰিলে যে আসাম পুলিচৰ নতুনকৈ পদ মুকলি কৰা হ'ব। আৰু এতিয়া যিখিনি ৰিচেণ্ট অসম পুলিচৰ প্ৰচেছ চলি আছে সেইখিনি অক্টোবৰ মাহৰ এপইণ্টমেণ্ট লেটাৰ দিব বুলি CM ছাৰে কৈছে। অহা নৱেম্বৰ মাহত অসম পুলিচৰ নতুন ভেকেঞ্চি পুনৰ মুকলি কৰা হ'ব, CM ছাৰে ঘোষণা কৰিছে। এতিয়াতো আপোনালোকে দেখিলেই এইবাৰ কাট অফ কিমান হাই গুচি গ'ল। সেইকাৰণে এইবাৰ এপ্লাই হ'লে তৈয়াৰী কৰিম বুলি হাত সাৱটি বহি নাথাকিব। ভাল এটা মাৰ্ক নাপালে ৰিটেন এক্সাম দিবলৈ নাপাব। এতিয়া যদি ভালকৈ প্ৰিপেৰেশ্যন নচলায় আশা কৰি লাভ নাই, ইণ্টাৰভিউ দি লাভ। গতিকে এতিয়া লাগি যাওক, ভালকৈ তৈয়াৰী কৰক এতিয়াৰ পৰাই। এতিয়া কম্পিটিশ্যনৰ যুগ, কাট অফ উঠাবলৈ চেষ্টা কৰিব লাগিব। গতিকে লাগি যাওক, অহাবাৰ ট্ৰেইনিং গ্ৰাউণ্ডত একেলগে লগ পাম। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।